সকলো ভালে আছে নে আশা কৰিছো আপোনালোক সকলো ভালে আছে বুলি মই বৰ ভালে আছো আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব গৈছো আশা কৰিছো আপোনালোকে ব্লগটো হেকলকে চাব বুলি লগতে মোৰ গা বেয়া হৈ আছে বুলি আপোনালোকক লাষ্ট ব্লগত কৈছিলো চাগে এতিয়া গা সব ভাল পালোগে বাৰু মানে গা একেনে বেয়া হৈছিলে কেলে কি ঠাণ্ডা ইমানেই পেলাইছে আমাৰ ডিব্ৰুগড় আপোনালোকে নকব আৰু মোৰ মানে প্ৰত্যেকবাৰ ঠাণ্ডা সিজনত এবাৰ গা বেয়া হয় লগতে বমিটো কৰিমে আৰু এবাৰ ঠাণ্ডা সিজনত এবাৰ আৰু সামাৰ সিজনত দুটা সিজনত এবাৰ বমি কৰো আৰু কেতিয়াবা দুবাৰো হৈ যায় আৰু আপোনালোকে ক'ত থাকে আৰু তাত ঠাণ্ডা পৰিছে নে নাই আপোনালোকে কমেন্টত জনাবচোন আমাৰ ইয়াত ডিব্ৰুগড়ত পিছে বহুতে ঠাণ্ডা পৰিছে মানে আপোনালোকে ভাবিব নোৱাৰে ইমানে ঠাণ্ডা মানে ৰাতিপুৱা পৰা ৰাতিলৈকে মানে আগতে কি হয় ঠাণ্ডা ৰাতিপুৱা বেলাটো সৈটাৰ ইমান নিপিন্ধিলে হৈ যায় আজিকালি পিন্ধিবলগীয়াই হৈ যায় মানে ৰাতি হওক ৰাতিপুৱা হওক আৰু ৰাতিটোতো মই আই থিংক দুখন তিনিখনকে কম্বল লওঁ তেনেহলে ব্লগটো ষ্টাৰ্ট কৰিছো আপোনালোকে লাষ্টলে চাবলৈকে নাপাহৰিব কেলে কি আজি মই এফালে যাম মানে ক'ত যাম এতিয়া নকওঁ অলপ পিছতকে গম পাব মই লাঞ্চ চাঞ্চ ধুনীয়াকৈ কৰি লওঁ ভাত চাত খাই লওঁ গা চা ধুই লওঁ তাৰ পিছত একেবাৰে তাতে লগ পামগে বাই বাই তেনেহলে লগ পাইছো অলপ দেৰিকে আমি A few moments later. এফালে এতিয়া লাঞ্চ কৰিব লৈছোঁ দাইল বেঙেনা ফ্ৰাই তাৰপিছত অমিতা চব্জি কোমোৰা চব্জি চবে মোৰ ফেভৰেট খাই লওঁ লগ পাই আছোঁ আকৌ A few moments later. আজি কৈছিলোঁ যে মই এফালে আহিছোঁ বুলি মানে যাম বুলি এতিয়া আহি পালোহি আৰু আজি আহিছোঁ মই ডিব্ৰুগড় এক্সপ'লৈ চকিডিং ফিল্ডত এখন হৈছে তাকে আহোঁ বুলি ভাবিলোঁ এতিয়া তাত টিকেট ল'ব লাগিব মা কৈছে টিকেট ল'বলৈ তাকে এতিয়া সোমাই আহিছোঁ ভাবিছোঁ কি লওঁ কি নলওঁ চাই যাওঁ প্ৰথম এফালৰ পৰা তাৰপিছত কিবা পচন্দ হ'লে ল'ম আৰু যদি কিবা লওঁ তেতিয়া মই আপোনালোকক গৈ ঘৰতে দেখাম ইয়াত দেখাবলৈ অলপ দিগদাৰ হৈ যায় সেইকাৰণে ঘৰতে দেখামগৈ এইফালে ইয়াত চুৱেটাৰ ওলাইছে কিবাকিবি ধেৰ ইয়াত এতিয়া লেডিছৰ চুৱেটাৰ ব্লেজাৰ কোট কিবাকিবি ধেৰ ওলাইছে আৰু এইফালে ওলাইছে মেখেলা চাদৰ শ্বল এতিয়া একচুৱেলি ভণ্টিলে জোতা এযোৰ বিচাৰি আছোঁ জোতা বা পামচু বাট পোৱা নাই চাইছোঁ এইবিলাক সৰু ছোৱালীৰ কিবা কাপোৰৰ ভাল পোৱা নাই মানে তাকে বিচাৰি আছোঁ এতিয়া ফাইনেলি ভণ্টি আৰু মোলে পামচু ল'লোঁ ঘৰত গৈ দেখামগৈ তাইৰ কাৰণেও পাই গ'লোঁ ধুনীয়া এযোৰ ইয়াত এতিয়া আমাৰ মানে গামোচা ট্ৰেডিশ্যনেল কিছুমান বেগ সেইবিলাক ওলাইছে ইয়াত দা কটাৰী এইবিলাক ওলাইছে কি হয় আৰু এইফালে লেডিছৰ চেণ্ডেল ওলাইছে তাৰপিছত কিছুমান কিটচেনৰ বস্তু ওলাইছে বহুত ধুনীয়া ধুনীয়া আৰু মেক্সিমাম মানে ঠাণ্ডা দিনত পিন্ধা চুৱেটাৰ এইবিলাকেই ওলাইছে চব আৰু লগতে ইয়াত জিমৰ কিবাকিবি বস্তু ওলাইছে দেখা পাইছে আপোনালোকে চাগে ইয়াতে ভণ্টিক মায়ে অলপ খেলাই দিছে মানে তাই খেলো কৈ আছিলে সেইকাৰণে আৰু মাহঁতে এতিয়া ফটো তোলেনো এতিয়া ওলাইছোঁ ঘৰ ওলোৱা নাই কেলে মাৰো বজাৰত কিবাকিবি পাৰ্লাৰত কাম চাম আছে সেইখিনি মায়ে কৰি ল'ব তাৰপিছতহে ঘৰ যাম তেনেহ'লে ব'লক এতিয়া যাওঁ বজাৰ আমি A few moments later. এতিয়া আহিছোঁ আমি ডিব্ৰুগড়ৰ লেটছ গ'লে এখন ওৱান অফ মাই ফেভৰেট বেকাৰী হয় ইয়াত যি আইটেম পায় চবেই মোৰ ফেভৰেট আইটেম মোৰ বহুত ভাল লাগে ইয়াত খাই এতিয়া কিবাকিবি বস্তু লৈ ল'লোঁ তেনেহ'লে ব'লক আমি গাড়ীতে খাওঁগৈ মই মোলৈ আনিছিলোঁ এটা ব্লেক ফৰেষ্টৰ পেষ্ট্ৰি কচৰি আৰু এইফালে চিঙৰা মই আপোনালোকক ভালকৈ একচুৱেলি এইকাৰণে দেখাব পৰা নাই কেলে কি ভণ্টিয়ে মানে বহুত চিঞৰি আছে আৰু দিগদাৰো কৰি আছে লগত খাই লওঁ মই তেনেহ'লে A few moments later. এতিয়া আহি পালোহি আৰু হ'ল অলপমান টাইম বহুত ভাগৰ লাগি আছে এতিয়া মই আপোনালোকক দেখাম যে মই আজি কি কিনিলোঁ তাৰ পৰা বিশেষ তেনেকৈ একো কিনা নাই কেলে কিনিম বুলি যোৱা নাছিলোঁ অকল মানে গৈছিলোঁ যে কি আহিছে নাই হোৱা এনেই চাবলৈ আৰু তবু সৰু মুৰা কিবাকিবি কিনা হ'ল মায়ে কি কিনিলে সেইবিলাক নেদেখাওঁ মই নিজৰ মোৰ ভণ্টিৰ বস্তুকেইটাকে দেখাইছোঁ আৰু ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম ভণ্টিৰ জুতিযোৰ দি এইযোৰ হৈছে ভণ্টিৰ জুতি আপোনালোকে দেখিছে কিমান অকণমানি মোৰ বিৰাটে পচন্দ হৈছে
মানে মাহঁতি এযোৰ অলপ ষ্ট'ন লাগি থকা টাইপ এনেকুৱাই আছিলে বাট অলপ ষ্ট'ন লাগি থকা টাইপ হোৱাইট ষ্ট'ন মাহঁতি চুজ কৰিছিলে বাট মই ক'লোঁ যে সেইযোৰ মানে অলপ ফেঞ্চি আছিলে সেইকাৰণে চব ড্ৰেছৰ লগত নাযাব সেইকাৰণে এইযোৰকে ল'ব ক'লোঁ এইযোৰ যিহেতু মোৰ বহুত ভালো লাগিছে আপোনালোকৰ ভাল লাগিছে নে বাৰু ক'বচোন মোৰতো বিৰাট পচন্দ হৈছে এণ্ড লগতে ভণ্টিটো মানে এইযোৰ ফেভৰেট বনি গৈছে আৰু এতিয়া দেখাওঁ এইটো কি ৰিংটো স্মল কি ৰিং একচুৱেলি এইটো ন মানে ভণ্টিয়ে যেতিয়া দেখিছিলে দোকানত এনেকৈ হেং কৰি থোৱা আছিলে তাই ভাবিলে যে এইটো ডল হয় বুলি তাইনো কি জানে কি ৰিঙে হয় নেকি তাই মৰম লাগিলে তাই উৎপাতত ল'বলগীয়া হ'ল এইটো কিমান কিউট দেখিছে আৰু এতিয়া আহি যাওক মোৰ একদম মোৰ মানে বস্তু মানে মোৰো সেই দুটাই ভণ্টিৰ দুটাই মই ল'লোঁ এটা নেল পলিছ ফাৰ্ষ্ট নেল পলিছৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এইটো নেল পলিছটো দেখিছে আপোনালোকে কালাৰটো এইটো কালাৰ এইটো নেল পলিছ ল'লোঁ আৰু এতিয়া মই দেখাম আপোনালোকক পামচুযোৰ এইযোৰ চাওক পামচুযোৰ হিল নাই তেনেকৈ ফ্লেট পামচু আৰু মানে চব ড্ৰেছৰ লগত যাব আৰু মানে জিন্সেই হওক বা আপোনাৰ কিবা ফ্ৰক হওক শ্বৰ্ট ফ্ৰক বা স্কাৰ্ট যিহৰ লগতে হওক চবৰ লগতে ভাল লাগে পামচুবিলাক মই সেইকাৰণে পামচুৱে প্ৰিফাৰ কৰোঁ কেলৈ মই লাষ্ট যিযোৰ চেণ্ডেল লৈছিলোঁ সেইযোৰ মানে অলপ ফেঞ্চি আছেই সেইকাৰণে এইযোৰ চিম্পল ল'লোঁ আপোনাৰ দেখিছে ইয়াত লগতে হোৱাইট মানে ষ্ট্ৰিপছো আছে ভাল লাগিছে সেইকাৰণে আপোনালোকে জনাব ভাল লাগিছে নাই এনেই ল'লোঁ এইকেইটাই বস্তু মায়ে কিবা কিবি লৈছে বাবাই কটাৰী চটাৰী এইবিলাক মই নেদেখাওঁ আৰু ঠিক আছে তেতিয়াহ'লে বাই বাই এতিয়া আমি জুই ফুৱাই আছোঁ যিহেতু ইমানেই ঠাণ্ডা পৰিছে যিমান গৰম কাপোৰ পিন্ধিলেও ঠাণ্ডা নুগুচিছে সেইকাৰণে জুইয়ে ফুৱাইছোঁ আৰু এইফালে ভণ্টিয়ে পূৰা উৎপাত কৰি আছে চুনু এবাৰ হাই কৈ দিয়া তুমি হাই হাই ক'লে তাই আৰু পিগিটো কৰি দেখুওৱা পিগিটো কৰি দেখুওৱা তাতে দি দিয়া টাটা 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 বাই বাই লৈছোঁ এইফালে আছে আমাৰ হাঁহ মাংস আৰু এইফালে আছে মাছ তৰকাৰী আৰু এইফালে দাইল আৰু খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ দেৰিকৈ ডিনাৰ চিনাৰ কৰি হৈ গ'ল অলপ পিছতকৈ শুমগৈ আৰু ভাবিছোঁ যে আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ বুলি যদি ব্লগটো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব যত যি আছে চব কৰি দিব আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে দেৰি নকৰিব ছাবস্ক্ৰাইব কৰি দিব লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ আপকামিং নতুন ব্লগবিলাকৰ আপোনালোকে চব নটিফিকেশ্যন পাই থাকিব নাপাহৰিব এণ্ড বাই বাই আমি নেক্সট ব্লগত খুব জলদি লগ পাই আছোঁ